আপোনালোকে গম পায়নে অসমবাসী ৰাইজে ভয় কৰি আছে জুবিন দাৰ জাষ্টিছ বিচাৰিবৰ কাৰণে ঠিক আছে আমি গম পাওঁ আগৰ পৰাই গম পাওঁ আমি কাৰণ অসমবাসী ৰাইজে এমাহে খালি জুবিন দাক মনত ৰাখিব তাৰপিছত আমাৰ অসমৰ ৰাইজে জুবিন দাক পাহৰি যাব ঠিক আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰাৰ গোটেই কথাখিনি আজি কম অসমবাসী ৰাইজে কিয় ভয় কৰি আছে জুবিন দাক ন্যায় বিচাৰিবৰ কাৰণে তো বলক ভিডিঅ' আপোনালোকে জানেনে আমাৰ অসমবাসী ৰাইজে জুবিন দাৰ জাষ্টিছৰ বাবে কিয় মাত মতা নাই কথাটো জানেনে আপোনালোকে আজি মই কৈ আছোঁ শুনক আমাৰ অসমবাসী ৰাইজে ভাবি আছে যদি জুবিন দাৰ নাম লৈ যদি আমি জাষ্টিছ বিচাৰিম তেনেহ'লে অসম চৰকাৰে আমাক ভিক্টৰ দাস আৰু বিকাশ অসমৰ নিচিনা জেলত সোমাই দিব বুলি ভয় কৰি আছে মেইন কথাটো এইটোৱে আপোনালোকে কমেণ্ট কৰি কওক হয়নে নাই যিমান মোৰ ইউটিউব ফেমিলি আছে তেওঁলোকে মোক কমেণ্ট কৰক আজি মই চাম কথাটো সঁচা হয় নে মিছা হয় কাৰণ জুবিন দাৰ বাবে মাত মতাটো এইটো এটা ক্ৰাইম নহয় কাৰণ জুবিন দা আমাৰ ভগৱান আছিলে যদি এটা মানুহৰ কাৰণে যদি জাষ্টিছ বিচৰাৰ এটা ক্ৰাইম হৈ যায় তেনেহ'লে ইয়াতকৈ আৰু ইণ্ডিয়াত দুৰ্ভাগ্যজনক কথা নহয় ঠিক আছে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু যদি জুবিন দাৰ ন্যায় লাগে তেনেহ'লে ইলেকশ্যনৰ আগে আপোনালোকে ন্যায় পাব কিন্তু ইলেকশ্যনৰ পিছত আৰু আমি জুবিন দাৰ ন্যায় নাপাম যিমান কান্দিলেও যিমান মৰি গ'লেও আমি আৰু জুবিন দাৰ ন্যায় নাপাম যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ঠিক আছে জয় জুবিন দা